হয়, কাইলৈৰ পৰা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৱৰ্ল্ড বেডমিণ্টন চেম্পিয়নশ্বিপ। আৰু 17 বছৰৰ পিছত 2009 চনত হায়দৰাবাদত অনুষ্ঠিত হৈছিল, আৰু তাৰ পিছত এইবাৰ 17 বছৰৰ পিছত ভাৰতত এই বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'বলৈ গৈ আছে। মুঠ 56খন দেশৰ 461গৰাকী খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিব। ভাৰতৰ পৰা কেইবাগৰাকীও প্ৰতিনিধি থাকিব, কেইবাগৰাকীও খেলুৱৈ অংশগ্ৰহণ কৰিব, আৰু আটাইতকৈ ডাঙৰ কথা, 5টা বিভিন্ন শিতানত এই খেল অনুষ্ঠিত হ'ব। পুৰুষৰ থাকিব, পুৰুষৰ একক থাকিব, মহিলাৰ একক, পুৰুষৰ দ্বৈত, মহিলাৰ দ্বৈত আৰু মিক্স ডাবল, এই 5টা শিতানত খেল অনুষ্ঠিত হ'ব। আৰু ভাৰতৰ পৰা কেইবাগৰাকীও সম্ভাৱনাময় খেলুৱৈ আছে। বিশেষকৈ পুৰুষৰ একৰ ক্ষেত্ৰত যদি চাওঁ আমি, লক্ষ্য সেন আছে, আয়ুষ ছেত্ৰী আছে। মহিলাৰ এককত PV সিন্ধু, অলৰেডি তেওঁ বিশ্ব চেম্পিয়ন হৈ উঠিছিল। তাৰপিছত উন্নতি হুদা, এই দুগৰাকী আছে মহিলাৰ এককত। আৰু তেনেধৰণে ডাবলছ, পুৰুষৰ ডাবলছ, মহিলাৰ ডাবলছ আৰু মিক্স ডাবলছতো ভাৰতে অংশগ্ৰহণ কৰিব। আৰু বিভিন্ন দেশৰ যিসকল খেলুৱৈ আছে, বৰ্তমান তেওঁলোকে অনুশীলন কৰি আছে। কেমেৰা পাৰ্চন দীপকে যদি দেখুৱাই, সেই প্ৰেক্টিচৰ অকণমান আমি দেখুৱাবলৈ চেষ্টা কৰিম। এইখন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এয়া ইতিমধ্যে যি অনুশীলন ইতিমধ্যে তেওঁলোকৰ চলি আছে। আৰু ইয়াত বিভিন্ন দেশৰ যিসকল খেলুৱৈ আছে, সেই খেলুৱৈসকলে তেওঁলোকৰ অনুশীলন অব্যাহত ৰাখিছে। বৰ্তমান ফ্ৰান্স, জাপান, তেওঁলোকে ইতিমধ্যে অনুশীলন কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু এইখন ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত এই যি গেলাৰী, এই গেলাৰী ইতিমধ্যে সজাই তোলা হৈছে। বিভিন্ন যিসমূহ 56খন দেশ থাকিব, সেই দেশসমূহৰ যি পতাকা থাকিব, সেই পতাকাসমূহ ইয়াত দিয়া হৈছে। তাৰ লগে লগে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। আৰু এই ধৰণে আচলতে যি বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ, BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ 17 বছৰৰ পিছত পুনৰ ভাৰতত অনুষ্ঠিত হ'বলৈ গৈ আছে কাইলৈৰ পৰা। আৰু 23 তাৰিখে এই খেলৰ অন্ত পৰিব।